मोर हेल्थ वीडियोस पाने के लिए इस सब्सक्राइब बटन को दबा के मेरे चैनल को फ्री में सब्सक्राइब करें और लाइक एंड शेयर करना ना भूलें। তিতা খায়নে আপুনি তিতা খোৱাৰ উপকাৰিতা আজি আমি আলোচনা কৰিম তিতা খোৱাৰ ওপৰত। আমাৰ খাদ্যত টেঙা তিতা খাৰ থকাৰো প্ৰয়োজন। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তিতা খাবই লাগিব। তিতা খাদ্যই বিশেষকৈ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন, প্ৰটিন, ফেট, কেলছিয়াম, আইৰণ, ফসফৰাছ আৰু এণ্টিঅক্সিডেণ্ট আদি স্বাস্থ্য মৌলবোৰ তিতা খাদ্যতে পোৱা বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়। তিতা খাদ্য বুলি ক'লে তিতা কেৰেলা, নিমপাত, মৰাপাট, হেলচি, মেথি শাক আদি হয়। তিতা কেৰেলা বৰ উপাদেয় খাদ্য। ই মধুমেহ ৰোগীৰ বাবে বৰ উপকাৰী। ইয়াত বিভিন্ন খাদ্য মৌল পোৱা যায়। তিতা কেৰেলাই শৰীৰৰ তেজ শোধন কৰি পৰিষ্কাৰ কৰে। তিতা কেৰেলাত লৌহ পদাৰ্থ অধিক পোৱা যায়। ই মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা কমাই ৰাখিব পাৰে। ই শৰীৰৰ সতেজ সক্ৰিয় কৰি ৰাখিব পাৰে। তিতা কেৰেলা পোৱা যায়। নিমপাত। তিতা খাদ্যৰ ভিতৰত নিমপাত বৰ উপকাৰী। নিমপাতত আইৰণ যথেষ্ট পৰিমাণে পোৱা যায়। নিমপাতত এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত এণ্টিবায়টিক গুণ আছে বুলি কোৱা হয়। নিমপাত বীজাণুনাশক, ছালৰ ৰোগৰ ঔষধি, গাৰ খজুৱতি দূৰ কৰে। মহানিমে বসন্ত আৰু মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ কৰে বুলি কোৱা হয়। নিমপাতে মানুহৰ ৰক্তচাপ ৰোধ কৰিব পাৰে। মেথি শাক। মেথি বৰ উপকাৰী। ইয়াৰ শাক আৰু গুটিও খোৱা হয়। মেথিৰ ঔষধি গুণ। মেথি শাকত বহুতো উপাদান থাকে আৰু বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। মেথি শাক মধুমেহ ৰোগৰ ঔষধ। সপ্তাহত এদিনকৈ মেথি শাক খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। ই খোৱাৰ ৰুচি বঢ়াই, খাদ্য হজম শক্তি বৃদ্ধি কৰে। ইয়াত যথেষ্ট পুষ্টিগুণ পোৱা যায়। মেথি গুটি পানীত তিয়াই থৈ খালে মেলেৰিয়া, জণ্ডিছ আৰু বাতৰোগ নাইকিয়া হয়। শৰীৰৰ কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে। ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাক বৰ উপকাৰী শাক। ব্ৰাহ্মী শাকে মানুহৰ জণ্ডিছ ৰোগ দূৰ কৰিব পাৰে। ব্ৰাহ্মী শাকে লিভাৰৰ ৰোগ নিৰাময় কৰি সতেজ কৰিব পাৰে। ব্ৰাহ্মী শাক নহৰুৰ লগত খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয়। গৰুৰ ঘিউৰ লগত ভাজি খালে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তি বৃদ্ধি হয়। খোৱাৰ ৰুচি বঢ়ায়। তিতা বেকুৰী। তিতা বেকুৰী তিতা ফল। ই বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ই শিশুৰ বিভিন্ন ৰোগ নাশ কৰিব পাৰে। তিতা বেকুৰী কাহ কফত বৰ উপকাৰী। হৃদৰোগ নাইকিয়া কৰে। এই কৃমি নাশ কৰিব পাৰে। অমিতাৰ ফুল। অমিতাৰ ফুল বৰ তিতা। এই অমিতাৰ ফুলবোৰ পিঁয়াজৰ লগত ভাজি খাব লাগে। কৃমি নাশ কৰে। অমিতাৰ ফুলে দেহৰ কলেষ্ট্ৰল কমাই ৰাখে। মধুমেহ ৰোগীৰ বাবে বৰ উপকাৰী। মৰাপাট দুই ধৰণে খায়। কেঁচাই আৰু শুকান মৰাপাটৰ আগৰ আঞ্জা খায়। শুকান মৰাপাট শুকুতা বুলি কয়। বহাগৰ বিহুত শৰণীয় কছাৰী বা অন্যান্য জনজাতীয় লোকে মৰাপাটৰ আগৰ আঞ্জা খায়। মৰাপাট খালে কৃমি নাশ হয়। মানুহৰ শক্তি বৃদ্ধি হয় আৰু স্মৃতিশক্তি বৃদ্ধি হয় বুলি কোৱা হয়। নিউমোনিয়া, মেলেৰিয়া, যক্ষ্মা, কুষ্ঠ ৰোগৰ উত্তম ঔষধ হ'ল মৰাপাট। আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই লিখনি ভাল লাগিলে।